My name is Dibojyoti Hazarika from Nagaon, Assam. Welcome to my channel Ganit Sanjivani. আজিৰ চেপ্টাৰটো লৈছোঁ ফ্ৰেকশ্যনৰ পৰা আমাৰ অসমীয়াত কোৱা হয় অনুপাত সমানুপাত তাৰ আগতে এটা কথা কৈ লৈছোঁ যে মানুহে প্ৰত্যেকে জিৰ' লেভেলৰ পৰা ষ্টাৰ্ট কৰে মাথো শিকাৰ আগ্ৰহ থাকিলেই হ'ল তাৰমানে সদায় প্ৰেক্টিছ কৰিব লাগে এটা প্ৰশ্নটো লৈছোঁ যে কোনো এটা অনুপাতৰ হৰ আৰু লবৰ যোগফল 8 যদি হৰ আৰু লবক দুইটাকে 3 যোগ কৰা হয় তেনেহলে অনুপাতটো হ'ব 3/4 অনুপাতটো নিৰ্ণয় কৰা এতিয়া অপচনটো 4টা আছে 4টাৰ পৰা আমি অপচনটো নিৰ্ণয় কৰিব লাগে এতিয়া আমি অনুপাত বুলি ক'লে আমি সাধাৰণতে x/y এনেকা বুজো এনেকে থাকে এটো হৈছে লব এটো হৈছে হৰ এতিয়া এটো ইংৰাজীত কোৱা হয় নিউমাৰেটৰ আৰু ডিনমিনেটৰ আমি যেনেকৈ প্ৰশ্নত উল্লেখ কৰিছে তেনেকৈ আমি অংক আকাৰে ব্যাখ্যা কৰিব লাগিব এতিয়া আমাৰ হৰ আৰু লবৰ যোগফল এটো যদি হৰ ধৰা হয় y আৰু x অৰ্থাৎ আমি x + y = আমি কিমান বুলি ক'ব পাৰো 8 বুলি ক'ব পাৰো আমাৰ প্ৰথম কন্ডিশন দিছে এটো যদি হৰ আৰু লবক দুইটাতে এতিয়া আমি হৰ আৰু লবক এনেকা ধৰণৰ লিখিছো x/y এতিয়া হৰ আৰু লবক আমাৰ কিমান কৈছে দুইটাতে 3 যোগ কৰা হয় 3 যোগ কৰিছো যেনেকৈ কৈছে ইয়াকো 3 যোগ কৰিছো তেনেহলে অনুপাতটো হ'ব 3/4 ইয়াৰ পৰা এটা আমি সমীকৰণ এটা উলাব পাৰো তেনেহলে আমি 4x 4 * 3 12 3 * y 3y 3 * 3 9 অৰ্থাৎ 9 আমি কিমান পালো 4x - 3y = 12 টো ইপিনে গলে কিবা মাইনাস হ'ব -3 পালো এটো আমি সমীকৰণটো আমি কি বুলি বিবেচনা কৰিছো এটো সমীকৰণটো 1 আৰু এটো সমীকৰণটো আমি কি বুলি বিবেচনা কৰিছো 2 বুলি বিবেচনা কৰিছো এতিয়া আমি যদি অপনয়ন পদ্ধতিৰে কৰো তেনেহলে এটোক আমি যিকোনো এটাক আমি 4x কৰিব লাগিব এটো আমি 4x কৰিছো ইয়াত যেতিয়া আমি ইয়াত যেহেতু 4x আছে তেনেহলে 4x কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 4 ৰে মাল্টিপ্লাই কৰিব লাগিব তেনেহলে সমীকৰণক 1ক কিহেৰে মাল্টিপ্লাই কৰিছো 4 ৰে মাল্টিপ্লাই কৰিছো তেনেহলে ইকুৱেশ্যন 1ক গুটিটোকে কৰিব লাগিব তেনেহলে 4x + 4y = আমাৰ কিমান হ'ব 32 কৰা হ'ল এতিয়া আমি নেক্সট পৰ্যায়ত কি কৰিম এই সমীকৰণটো এই 1 নং সমীকৰণ যেটো পালো মাইনাস কৰিম এই সমীকৰণটো ইয়াৰ পৰা মাইনাস কৰিম মই বেছিকৈ নিলিখো তেনেহলে আমি এটো মাইনাস কৰিছো 2 নং সমীকৰণটো মাইনাস কৰিছো তা -3y ইয়াত কিমান আছে -3 আছে এতিয়া আমাৰ যেহেতু এটো আমি মাইনাস কৰিছো তেনেহলে এটো মাইনাস কৰিলে এটো আমাৰ এটো কাটাকাটি যাব আৰু এটো কি হৈ যাব প্লাস হৈ যাব মই চিনৰ খালখননি হ'ব মাইনাস কৰিলে আৰু এটো চিনৰ খালখননি হ'ব এটো প্লাস হৈ যাব -3 টো প্লাস হৈ যাব এতিয়া আমি কিমান পাম 7y পাম ইয়াত কিমান পাম 35 পাম এতিয়া y = কিমান পালো 5 পালো এতিয়া আমি যেহেতু y মান 5 পালো যিকোনো এটা সমীকৰণ হয় নহলে এটোত আমি পুট কৰি দিও নহলে ইয়াত পুট কৰিলে আমি কিমান পাম x + y ৰ মানটো আমি কিমান পাইছো 5 এটো = 8 তেনেহলে x = কিমান হ'ব 3 অৰ্থাৎ আমাৰ যেটো ভগ্নাংকটো উল্লেখ কৰিছো ভগ্নাংকটো আমি আগতে উল্লেখ কৰি আহিছো যে x/y তেনেহলে x ৰ মান কিমান 3 y ৰ মান কিমান 5 অৰ্থাৎ ভগ্নাংক বা ফ্ৰেকশনটো হ'ব অনুপাতটো হ'ব 3/5 তেনেহলে আমাৰ অপচন C টো কাৰেক্ট হ'ব তেনেহলে আমাৰ অপচন C টো কাৰেক্ট আমাৰ অংকটো কৰা হ'ল মই প্ৰবলেম আৰু এটা লৈছো তা প্ৰবলেমটো কৰাৰ আগতে কৈ লৈছো তা কোনো এটা অনুপাতৰ হৰ আৰু লবৰ দুগুণতকৈ 4 বেছি যদি হৰ আৰু লব 2ৰ পৰা 6 কমোৱা হয় তেতিয়া হৰ লবৰ 12 গুণ হ'ব এতিয়া অনুপাতটো নিৰ্ণয় কৰা এতিয়া আমি অনুপাত বুলি কওঁতে আমি সাধাৰণতে আমি কি ধৰিব লাগিব x/y এটো আগত ৰাখি কাম কৰিব লাগিব তা কোনো এটা অনুপাতৰ হৰ বুলি ক'লে এটো y টো আৰু লব বুলি ক'লে x টো
এতিয়া কৈছে যে হৰ লবৰ দুগুণতকৈ 4 বেছি হৰ দুগুণতকৈ ইয়াৰ দুগুণতকৈ 4 বেছি তেনেহ'লে অৰ্থাৎ y is equal to 2x4 plus 4 মই আকৌ কৈছোঁ যিটো কৈছে হৰ লবৰ দুগুণতকৈ এইটো লব দুগুণতকৈ 4 বেছি দিছোঁ যদি হৰ আৰু লবৰ দুইৰ পৰা 6 কমোৱা হয় তা আকৌ কি কৈছে আমি ইয়াত কৈছে যে হৰ আৰু লবৰ পৰা কি কৈছে 6 কমোৱা হয় ইয়াৰ পৰা 6 কমাইছে ইয়াৰ পৰা 6 কমাইছে তেতিয়া হৰ লবৰ 12 গুণ হ'ব তেতিয়া আমাৰ কৈছে হৰ to হৰ লবৰ 12 গুণ এটো 12 গুণ মানে হৰ তাতে হৰ লবৰ 12 গুণ এটো 12 গুণ লিখিছো লবৰ 12 গুণ আৰু এটা লবটো লবেই থাকিব ইয়াত x এটো কটা যাব থাকিব কিমান 1/12 এতিয়া আমি এটো কৰিছো অৰ্থাৎ আমি কিমান পাইছো 12x আৰু 6 12 72 আৰু এটো আমি কিমান পাইছো y minus 6 এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব y minus 6 ৰ লগত 1 minus ইনটু কৰিলে আমাৰ হ'ব y minus 6 এতিয়া আমি ইয়াত কি কৰিছো 12x minus y এটো আমাৰ কিমান হ'ব minus 72 plus 72 হৈ যাব আৰু ইয়াত কিমান পাম 66 পাম অৰ্থাৎ আমাৰ কি আছিল আৰু এটো সমীকৰণৰ পৰা 1 নং সমীকৰণৰ পৰা আমি কি লিখিব পাৰো 1 নং সমীকৰণৰ পৰা আমি লিখিব পাৰো যে minus twice x plus y is equal to 4 এতিয়া আমাৰ কি আছে এটো ইকুয়েশন আছে এটা আমি প্লাস y আছে মাইনাস y আছে কটা কাটি যাব তেনেহলে যোগ কৰিলে কটা কাটি যাব আমি কি কৰিম যোগ কৰিম 12x minus y is equal to আমাৰ কিমান দিয়া আছে 66 এতিয়া আমাৰ যোগ কৰিলে কিমান হ'ব এতিয়া আমাৰ এটো যোগ কৰিছো যোগ কৰিলে আমাৰ +12 - 2 কিমান হ'ল 10x এটো কাটা যাব যেহেতু যোগ কৰিছো এটো 70 হ'ব তেনেহলে আমি x = কিমান পাম x = আমি 7 পাম এতিয়া y = কিমান পাম যেটা y = আমি কি কৰিছো twice x plus 4 2 into 7 plus 4 তেনেহলে আমি কিমান পালো 18 এতিয়া আমাৰ অনুপাতটো কি আছিল x/y অৰ্থাৎ x ৰ মান কিমান পালো 7 আৰু y মানটো কিমান পালো 18 অৰ্থাৎ আমাৰ অনুপাতটো হ'ব 7/18 তেনেহলে এইটো আমাৰ কাৰেক্ট তেনেহলে ডি অপচনটো আমাৰ হ'ব থ্যাংক ইউ